हेलो नमस्कार नमस्कार स्वागत जनाइছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ প্ৰগ্ৰেম আছে গুৱাহাটী। ক'ত? গুৱাহাটী ক'ত আছে মুঠতে গুৱাহাটী আছে। ক'ত কি আছে নাজানো আমি ভালকৈ, খালি আমাৰ প্ৰগ্ৰেম আছে আজি, আমি সেইটোৱে জানো। তো আমি যাবলৈ এতিয়া ওলাই আহি আছোঁ ৰাতিপুৱা খোজকাঢ়ি ভগৱানে মিলালে মুদিকো লগ পাওঁ। সেইটো আহি আছোঁ এতিয়া আমি ধুনীয়াকৈ। এতিয়া টাইম হৈছে 4টা, গাড়ী আছে 4:30। আমি এতিয়া ওলাই আহি আছোঁ। তো যাওঁ আকৌ এবাৰ গুৱাহাটীলৈ প্ৰগ্ৰেম কৰিলে দেখাই দিব, কোন কোন যায়, আমি কোন কোন চব আৰু দেখাই দিব। ৰাতিপুৱা নাৰায়ণপুৰ 4টা বজাত নাৰায়ণপুৰখন বহুত ধুনীয়া হৈ থাকে নাৰায়ণপুৰখন দেই ৰাতিপুৱা সময়টোত। চব আমি আহি আছোঁ খোজকাঢ়ি পামগৈ আৰু কলাক্ষেত্ৰলৈ অকণ দূৰ আছে আৰু। 1,000 years later. আহি আমি আমনি পালোঁ। আমনিক আমাক খাবলৈ সোমাই আছে, বাকী খাই বৈ আৰু চবখিনি ইয়াতে আছে। খাই বৈ যাম আৰু খাই বৈ আকৌ গুৱাহাটী অভিমুখে যাত্ৰা কৰি। 1,000 years later. আমি কলাক্ষেত্ৰত ন পালোহি এতিয়া। বনাই আছে ধুনীয়া কৰি একদম পুৰা ধুনীয়া কৰি দিয়া। A few moments later. খানা কলাক্ষেত্ৰত ধুনীয়াকৈ আহি খালোঁ। খাই বৈ এতিয়া আমি আকৌ ওলাইছোঁ প্ৰগ্ৰেমলৈ যাবলৈ। PM প্ৰগ্ৰেম আছে সৰু সজ্জাত, PM আহিব, আমি তাকে যাম আৰু গান বান গাম আৰু ৰোড শ্ব' প্ৰগ্ৰেম। তো যাবলৈ চব ৰেডি হৈছে আৰু এতিয়া গাড়ীত ধুনীয়াকৈ যাম আৰু ধুনীয়াকৈ আমি আহি পালোহি। আহি পাই ধেমালি কৰি আছোঁ তেনেকৈ চব আছে আৰু তাকে আহি পাই গ'লে এতিয়া আমি ভিতৰলৈ যাম ষ্টেডিয়ামৰ সৰু সজ্জাত। বাগুৰুম্বাৰ যিটো ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰগ্ৰেম আছে আজি, তাৰ কাৰণে আহিছোঁ আমি বেংগামৰ ৰোড শ্ব'ত। এনেকৈ আহিলোঁ, আহি পাই লগে লগে ষ্টেজত উঠি আৰু পাক মান লাগি গ'লোঁ। পাক মাৰি ৰেডি হৈছোঁ আৰু দেই, চাই লওক আৰু আহিব সন্ধিয়া 5টা বজাত। আমি এতিয়া দিনতে সোমালোঁ, এতিয়া বাৰু ৰখি থাকিম আৰু 5টা 6টালৈ। আহিব বুলি ধুনীয়াকৈ চব পাক মাৰি ৰেডি হৈ বহি আছে। আমনি লাগি গৈছেগৈ 2টা বজাৰ পৰা দিনৰ। এতিয়া 4টা বাজি গ'ল, 5টা 6টা মানত আহিব বুলি কৈছে। বাকী সেয়া বহি আছোঁ, আহিব বুলি আহিব, বেছি দিন নাই।